মই আজি নাযাওঁৱে ক্লাছত। সদায় যাব লাগে ক্লাছত, একদিনো নোযোৱাকৈ থাকিব নোৱাৰো। নিপু বাপা, নিপু বাপা, ক্লাছত যাবৰ হৈছে, উঠা। মাত লগাইছে, উঠা ক্লাছত যাবৰ হৈছে। মানে আজি মই নাযাওঁৱে, কিবা বুদ্ধি কৰিমেই। নিপু, মই আছো। আজি এতিয়ালৈকে অহা নাই, মানে উঠা নাই। আজি তাৰমানে ইয়াৰ যোৱা মতলব নাই, মইতো বুজিছো। পাপু দেখোন, কেতিয়া আহিলা তুমি? আমাৰ অহাই নাই নেকি এতিয়ালৈ? তাৰমানে শুয়ে আছে। ৰবা, মই মাতি দি আছো। বহাচোন, বহা। নিপু। কোৱা মা, কোৱা। কি কোৱা মা? পাপু আহি ৰখি আছে। ক্লাছত যাব নালাগে নেকি? শুই আছা যে এতিয়াও। মোৰ মন নাই মা আজি ক্লাছত যাব, প্লিজ ইহঁতক যাব দিয়া, মই নাযাওঁ। শুনা, এটা কথা কওঁ, কি জানানে নাই? কি ক'লেহে গম পাম। তুমি যদি ক্লাছত যোৱা, তুমি বহুত জানা হবা, তুমি ডাঙৰ মানুহ হবা, আৰু তোমাক মই এটা কিবা উপহাৰত দি ইমান বস্তু ভাল হৈ যাব তোমাৰ। তুমি জানাও হবা, তোমাক মই কিবা এটা উপহাৰত দিম ক্লাছৰ পৰা অহাৰ পিছত। যোৱা। কি উপহাৰ দিবা কোৱাচোন না, কোৱা কি উপহাৰ দিবা? নকম, তুমি আগে ক্লাছৰ পৰা আহিব লাগিব, তেতিয়া ডাইৰেক্ট দি দিম তোমাক উপহাৰটো। আগে ক্লাছলৈ যোৱাচোন। ভাইটি কি ৰখি আছা তুমি ইয়াতে? ভাইটি কি ৰখি আছা তুমি ইয়াতে? মনুকত ক্লাছত যাব লাগে। তোৰ কাঞ্চা। ক্লাছত যাব আৰু খোজা নাছিলি হয় না, গম পাইছো মই। ইমান সময় ধৰি ওলাই অহা নাই, তাতে গম পাইছো। সেইবিলাক বাদ দি মনুকত। এই মনুক আমি ঘৰৰ পৰা লৈ যাওঁ এনেকৈ একেলগে। মে আই কাম ইন ছাৰ? আহা, গোটেইকেইটা আহা, যোৱা চিটত বহাগৈ। আজি তোমালোকে ক'ব লাগিব মোক আঠৰ ভাগটো। গতিকে প্ৰথমে আহিবা পাপু, তাৰপিছত আহিবা মুনু, আৰু শেষত আহিবা নিপু। 8 1 গুণ 8, 8 2 গুণ 16, 8 3 গুণ 24, 8 4 গুণ 32, 8 5 গুণ 40, 8 6 গুণ 48, 8 7 গুণ 56, 8 8 গুণ 64, 8 9 গুণ 72, 8 10 গুণ 80, 8 1 গুণ 8, 8 2 গুণ 16, 8 3 গুণ 24, 8 4 গুণ 32, 8 5 গুণ 40, 8 6 গুণ 48, 8 7 গুণ 56, 8 8 গুণ 64, 8 9 গুণ 72, 8 10 গুণ 80, 8 1 গুণ 8, 8 2 গুণ 16, 8 3 গুণ 24, 8 4 গুণ 32, 8 5 গুণ 40, 8 6 গুণ 48, 8 7 গুণ 56, 8 8 গুণ 64, 8 9 গুণ 72, 8 10 গুণ 80। ৱাও, কি সুন্দৰ, বৰ ধুনীয়া হৈছে দেই। কিন্তু আশা কৰিছোঁ আগলৈও ভাল হ'ব। আজিলৈ ক্লাছটো এৰিছোঁ দিয়া, ধন্যবাদ। হাই গাইজ, ভিডিঅ'টো যদি চাই ভাল পাইছা লাইক কৰি দিবা। চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিবা, আৰু সমনীয়াক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।